নমস্কাৰ প্ৰথমে মই সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আপোনালোকলৈ লৈ আহিছো মাছৰ ৰেচিপি এটা। যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে প্লিজ সাবস্ক্ৰাইব কৰি দিব। তেনেহলে পলম নকৰি বলক ভিডিওটোৰ মাজলৈ যাওঁ। ৰেচিপিটো বনাবৰ বাবে অলপ ৰূপচন্দা মাছ লৈছো। মাছখিনিত ভালদৰে নিমখ হালধি সানি লৈছো। কেৰাহীখনত তেলখিনি গৰম কৰি ৰাখিছিলো। এতিয়া ইয়াতে মাছৰ পিচকিটা দিছো। মাছৰ পিচকিটা তল ওপৰ কৰি লৰাই দিছো। মাছখিনি ভজা হৈ গৈছে। এতিয়া এইখিনি কাঢ়ি ৰাখিম। বাকি ৰৈ যোৱা মাছৰ পিচকিটাও ফ্ৰাই কৰি লম। এনেদৰে মই গোটেইখিনি মাছ ভাজি ললো। কেৰাহীখন ভালদৰে ধুই ললো আৰু প্ৰয়োজন মতে তেল দি গৰম হ'বলৈ দিলো। এতিয়া ইয়াতে অলপ পাঁচফোৰণ দিছো। অলপ পিয়াজ কাটি ৰাখিছিলো। এতিয়া এইখিনি ইয়াতে দি দিছো। পিয়াজখিনি গলি যোৱালৈকে ভাজি লৈছো। পিয়াজখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে নহৰু আদাৰ পেষ্ট অলপ দিছো। আৰু ইয়াৰ কেঁচা গন্ধ যোৱালৈকে ভাজি লৈছো। ভজা হৈ গৈছে। এতিয়া ইয়াতে 1 চামুচ হালধি গুড়ি দিছো। 1 চামুচ জিৰা গুড়ি দিছো। 1 চামুচ চিকেন মছলা দিছো আৰু প্ৰয়োজন মতে নিমখ দিছো। গোটেইখিনি ভালদৰে মিক্স কৰি লৰাই দিছো। দুটা মিডিয়াম সাইজৰ বিলাহী কাটি ৰাখিছিলো। এতিয়া এইখিনি ইয়াতে দি দিছো। বিলাহীখিনি অলপ দেৰি লৰাই ভাজি লৈছো। এবাটি মটৰ গুচাই ৰাখিছিলো। এতিয়া এইখিনি ইয়াতে দি দিছো। গোটেইখিনি ভালদৰে লৰাই দিছো। এতিয়া বিলাহী আৰু মটৰখিনি সিজালৈকে ঢাকন মাৰি লৰাই থাকিম। এয়া বিলাহী আৰু মটৰখিনি খুব ধুনীয়াকৈ সিজি গৈছে। এতিয়া ইয়াতে প্ৰয়োজন মতে পানী দিছো। পানীখিনি মই আগতে গৰম কৰি ৰাখিছিলো। লগতে ফ্ৰাই কৰি ৰখা মাছৰ পিচকিটাও দি দিলো। এতিয়া এইখিনি ঢাকন মাৰি উতল আহিবলৈ দিম। এতিয়া ইয়াতে দুটা কেঁচা জলকীয়া ফালি দিছো। আকৌ অলপ দেৰিৰ কাৰণে ঢাকন মাৰি উতল আহিবলৈ দিম। অলপ দেৰিৰ পিছত এয়া অলপ কটা ধনিয়া পাত দিছো। এয়া আমাৰ মাছৰ জোল খাবৰ বাবে ৰেডি হৈ গৈছে। আপোনালোকে মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে বাৰু? যদিহে ভাল লাগিলে প্লিজ লাইক কৰিব আৰু কমেন্টছ কৰি আপোনালোকৰ ভিউৱাৰ্ছৰ মতামত জনাবলৈ নাপাহৰিব।
মোৰ ভিডিঅ' চোৱা সকলো বন্ধু বান্ধৱীলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিলৈ আহোঁ পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।